আয়ুষ্মান কাৰ্ড এপ্লাই কৰিবৰ কাৰণে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত PMJAY বুলি টাইপ কৰি চাৰ্চ কৰি দিব। তাতে যিটো প্ৰথম ৱেবছাইট আহিব সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি অকণমান দেৰি ৱেইট কৰিব। এই ইণ্টাৰফেচটো ৱেইট কৰিলে এই ইণ্টাৰফেচটো খোল খাব। ইয়াতে ওপৰ ক্ৰম ব্ৰাউজাৰৰ ওপৰত যিটো 3টা ডট থাকে তাতে গৈ পেলাই ডেস্কটপ ছাইডত ক্লিক কৰি ডেস্কটপ ছাইডটো অন কৰি দিব। অন কৰিলে এই ইণ্টাৰফেচটো খোল খাব। প্ৰথমতে ইয়াত অপাৰেটৰ অপশ্যনটো টিক হৈ থাকিব পাৰে, তাতে আপোনালোকে বেনিফিচিয়াৰী টিক কৰি ল'ব। তাৰপিছত ইয়াতে যিটো প্ৰথম কেপচা ফিল আপ কৰিব লাগিব, কেপচাটো ফিল আপ কৰি তাৰ তলত মোবাইল নাম্বাৰটো ফিল আপ কৰিব। ফিল আপ কৰি ভেৰিফাইড ক্লিক কৰি দিব। ছাইডত থকা এটা মোবাইলত OTP আহিব। OTPৰ জেগাত ফিল আপ কৰি পেলাই তলত আকৌ যিটো ছাইডত কেপচা থাকে কেপচাটো ফিল আপ কৰি পেলাই লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰিলে এই ইণ্টাৰফেচটো খোল খাব। ইয়াতে প্ৰথম যিটো অপশ্যন আছে ইয়াৰ পৰা PMJAY অপশ্যনটো চিলেক্ট কৰিব। ইয়াৰ পিছতে আপোনাৰ ষ্টেটটো চিলেক্ট কৰিবলৈ আহিব। ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত ছাব স্কিম চিলেক্ট কৰিবলৈ আহিব। ইয়াতো PMJAY চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত চাৰ্চ বাই বুলি আহিব। ইয়াতে ফেমিলি আইডিটো থাকিবই, তাতে আপুনি টিক কৰি দিব। ইয়াতে আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো টাইপ কৰিব লাগিব। ৰেচন কাৰ্ডৰ নাম্বাৰটো জানিবৰ কাৰণে কেনেকৈ ৰেচন কাৰ্ডৰ নাম্বাৰটো উলিয়াব পাৰি তাৰ ওপৰতো মই এটা ভিডিঅ' বনাই দিম। আপোনালোকে সেই ভিডিঅ'টো চাই ৰেচন কাৰ্ডৰ নাম্বাৰটো জানি ল'ব পাৰিব। আৰু যদি ৰেচন কাৰ্ডৰ নাম্বাৰটো জানে ইয়াতে টাইপ কৰিব। কৰি ছাইডত যিটো কেপচা আছে কেপচাটো চেম ধৰণে ফিল আপ কৰি পেলাই অকণমান ছাইডলৈ নিলে এটা চাৰ্চ বটন ইনেবল দেখিব। চাৰ্চ বটনটোত ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ পৰিয়ালৰ যিসকলৰ ৰেচন কাৰ্ডৰ নাম আছে সকলোৰে নাম আৰু কাৰ কাৰ আয়ুষ্মান কাৰ্ড বনিছে গোটেই লিষ্টখন আহি যাব। আপোনালোকে জুম কৰিলে দেখিবলৈ পাব। যিসকলৰ কাৰ্ড বনি গৈছে তেওঁলোকৰ এপ্ৰুভ বুলি থাকিব। আৰু যাৰ কাৰ্ড বনা নাই তেওঁৰ আইডেণ্টিফাইড বুলি য়েল্ল' কালাৰে লিখা থাকিব। য়েল্ল' কালাৰে আইডেণ্টিফাইড বুলি লিখা থাকিব। তাতে যেতিয়া KYC টিক কৰি দিব তেতিয়া এই কনচেণ্ট এটা আহিব। ইয়াতে টিক মাৰ্ক কৰি পেলাই প্ৰচিড কৰি দিব। প্ৰচিড কৰিলে আপোনাৰ এই অপশ্যনটো আহিব। ইয়াতে আধাৰ OTPত ক্লিক কৰিব। ক্লিক কৰি পেলাই চেণ্ড OTPত ক্লিক কৰি দিব। তেতিয়া আপোনাৰ আধাৰটোৰ লগত লিংক থকা মোবাইল নাম্বাৰটোৰে এটা OTP যাব। আৰু লগতে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো নাম্বাৰ দিছিলে তাতো এটা OTP যাব। দুইটা OTP ফিল আপ কৰি অথেণ্টিকেটত ক্লিক কৰি দিব। অথেণ্টিকেটত ক্লিক কৰিলে এই পেজটো খোল খাব। যিকেইটা কাৰ্ড বনি থাকিব তাৰ সেই 3টা প্ৰথমতে আহিব আৰু একেবাৰে লাষ্টত যিটো কাৰ্ড বনা নাই সেইটো একেবাৰে লাষ্টত আহিব। একেবাৰে লাষ্টৰটো চিলেক্ট কৰি পেলাই তলতে KYC কৰিবলৈ 4টা অপশ্যন থাকিব। তাৰে OTP অপশ্যনটো চিলেক্ট কৰি পেলাই প্ৰচিড কৰি দিব। ইয়াতে আপোনাৰ নামটো চিলেক্ট কৰিব লাগিব। ইয়াতে যেতিয়া OTP অপশ্যনটো চিলেক্ট কৰিব ভেৰিফাই বুলি থাকিব। ইয়াতে ভেৰিফাইড ক্লিক কৰিব। কনচেণ্টটো দি এলাউ কৰি দিব। এলাউ কৰিলে আকৌ এটা আধাৰৰ যিটো মোবাইল নাম্বাৰ আছে সেইটোতে আৰু ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো দুইটাতে এটা OTP যাব। দুইটা OTP ফিল আপ কৰি দিলে এই ইণ্টাৰফেচটো খোল খাব। ইয়াতে আপুনি এটা লাইভ পাছপোৰ্ট চাইজৰ ফটো আপলোড কৰিব লাগিব। লাইভ ফটো আপলোড কৰিবৰ কাৰণে এই যিটো যে কেমেৰা অপশ্যনটো দেখিছেনে, এই কেমেৰাৰ যিটো চিম্বল দেখিছে সেই কেমেৰা চিম্বলটোত একবাৰ টিক কৰি দিব। দুটামান অপশ্যন এলাউ কৰিবলৈ আহিব। এই অপশ্যনটো এলাউ কৰাৰ পিছত ফ্ৰণ্ট কেমেৰাটো খুলি যাব। ফ্ৰণ্ট কেমেৰাটো খুলিলে নিজৰ চেহেৰাটো পাছপোৰ্ট চাইজ এই বক্সটোৰ ভিতৰত এটা পাছপোৰ্ট চাইজৰ ফটো দুখন মিলাই কেপচাৰ অপশ্যনটোত ক্লিক কৰি দিব। ফটোটো কেপচাৰ কৰাৰ পিছত প্ৰচিডত ক্লিক কৰি দিব। ইয়াৰ পিছত তললৈ আহিলে আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই কৰিবলৈ আহিব। আধাৰৰ লগত যিটো নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰিব। টাইপ কৰি ভেৰিফাই কৰি দিব।
ভেৰিফাই কৰিলে এটা OTP যাব। OTPৰ জেগাত ফিল আপ কৰি দিব। তলতে আপোনাৰ পিন কোডটো দিব লাগিব, পিন কোডটো দি দিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰ কাষতে আপোনাৰ এৰিয়াটো ৰুৰেল হয়নে আৰবান হৈ আহিব, আপুনি চিলেক্ট কৰি দিব। তাৰ পৰা চিলেক্ট কৰাৰ লগে লগে ছাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ আহিব। আপোনাৰ যিটো ছাব ডিষ্ট্ৰিক্ট হয় এই লিষ্টটোৰ পৰা চাই পেলাই চিলেক্ট কৰি দিব। ছাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছতে আপোনাৰ গাঁওখন চিলেক্ট কৰিবলৈ আহিব। ভিলেজ যিটো অপশ্যন থাকে ক্লিক কৰি দিলে আপোনাৰ ছাব ডিষ্ট্ৰিক্টৰ আণ্ডাৰত থকা সকলো গাঁৱৰ নাম আহি যাব। তাতে অলপ আপুনি স্ক্ৰল কৰি নিজৰ গাঁওখনৰ নামটো চিলেক্ট কৰি দিব। সকলো ফিল আপ কৰি হোৱাৰ পিছত এবাৰ ভালকৈ চাই ল'ব। চাই লৈ একেবাৰে পেজটোৰ লাষ্টত থকা ছাবমিট বটনটোত ক্লিক কৰি দিব আৰু অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিলে অট'মেটিক এই পেজটো আগৰ পেজটোলৈ ৰিটাৰ্ণ হৈ গুচি যাব। আপোনাৰ কাৰ্ডটো এপ্লাইটো হ'লনে নাই চাবৰ কাৰণে পুনৰ ষ্টেটটো চিলেক্ট কৰিব, ছাব স্ক্ৰীমটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ফেমিলি আইডিটো চিলেক্ট কৰিব। ইয়াত আকৌ ৰেচন কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব। তাৰপিছত কেপচাটো ফিল আপ কৰি যেতিয়া কেপচাটো ফিল আপ কৰিব ছাইডতে দেখিব কেপচাৰ কাষত এটা চাৰ্চ বটন আহি যাব অট'মেটিক। দেখিছেনে আহি গ'ল? এই চাৰ্চ বটনটোত ক্লিক কৰি দিব। তেতিয়া দেখিব ভেৰিফাইড আৰু এপ্ৰুভ বুলি দেখাব। কাৰ্ড নাম্বাৰ আছে, তাত দেখিব নট জেনেৰেটেড বুলি দেখাব। এপ্ৰুভ হৈ গ'ল, ভেৰিফাই হৈ গ'ল। যেতিয়া কাৰ্ডটো ডাউনলোডত টিক কৰিব তেতিয়া দেখাব ইয়ৰ কাৰ্ড ইজ গেটিং প্ৰচেছ, প্লিজ ৱেইট ফৰ ছাম টাইম, থেংক ইউ ফৰ পেচেঞ্চ, এনেকৈ বুলি আহিব। আপুনি এঘণ্টামান সময় ৰৈ দিব। এঘণ্টামানলৈকে একো নকৰিব। এঘণ্টামানৰ পিছত প্ৰথম যেনেকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে কৰিব নিবিচাৰে এই পেজটো এনেধৰণে থাকিবলৈ দিব 15-20 মিনিট বা এঘণ্টামানৰ পিছত প্ৰথমতে যেনেকৈ কৰিছিলে তেনেধৰণে এবাৰ আকৌ চাৰ্চ কৰিব। এই কেপচাটো ফিল আপ কৰিবলৈ আকৌ চাৰ্চ কৰি দিব। মই এতিয়া 1 ঘণ্টামান ৰ'লোঁ। 1 ঘণ্টামান ৰোৱাৰ পিছত যিটো ডাউনলোড অপশ্যন আছিলে ডাউনলোড অপশ্যনটোত যেতিয়া ক্লিক কৰিলোঁ এনেকৈ অপশ্যনটো আহিব। বাকী প্ৰথমকেইটাটো বনি আছিলে, 4 নম্বৰটো এতিয়া নতুনকৈ বনাইছিলোঁ, সেইটো টিক কৰি পেলাই আকৌ এবাৰ ভেৰিফাই কৰিব লাগিব। আপুনি আধাৰ OTPত চিলেক্ট কৰি পেলাই ভেৰিফাইড ক্লিক কৰি দিব। এই কনচেণ্টটো দি পেলাই এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আকৌ আপোনাৰ আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ PMJAY এপ্লাই কৰোঁতে যিটো মোবাইল নম্বৰ দিছিলে তাতো এটা OTP যাব। যেতিয়া দুইটা OTP ফিল আপ কৰি পেলাই ভেৰিফাইড ক্লিক কৰিব তেতিয়া ডাউনলোড কৰিবলৈ অপশ্যনটো আহি যাব। এইটো দেখিছে কাৰ্ডটো জেনেৰেট হৈ গ'ল, ষ্টেটাছ এপ্ৰুভ দেখাইছে। আৰু যদি চুকলৈ যায় তেতিয়া দেখিব এইটো ডাউনলোডৰ অপশ্যনটো আহি গৈছে। ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে কাৰ্ডটো আপোনাৰ ওলাই আহিব। এইটো আপুনি শ্বেয়াৰ কৰিবও পাৰিব আৰু প্লাষ্টিক পিন কৰি পেলাই আপুনি আপোনাৰ কাৰ্ডটো ইউজ কৰিব পাৰিব।